হয় উদ্ধাৰ হৈছে আমাৰ এই ভুটিয়াচাং বাগানত। এইটো যোৱাকালিৰ পৰা আমাৰ ইনফৰ্মেশ্যন আছিলে, পোৱালি আছে আমাৰ ষ্টাফখিনি আহিছিলে যোৱাকালি, গোটেই ৰাতিটো গোটেইখিনি আছে ইয়াতে। ওচৰত জাগা এটা থকা বুলিও খবৰ পাইছিলোঁ মই, হয়তো ভাবিছিলোঁ জাকটোৰে পোৱালি হ'ব, কিন্তু ষ্টাফখিনি বহুতখিনি কষ্ট কৰিছে, বহুতখিনি চেষ্টা কৰিছে পোৱালিটো মাকৰ ওচৰলৈ নিয়াৰ কাৰণে, কিন্তু হয়তো তাত মাকজনী চাইডে তাত নাই, বেলেগ হাতী হ'ব পাৰে। তো তেওঁলোকে হাতীকেইটা হয়তো একচেপ্ট কৰা নাই তাৰমানে পোৱালিটো। তো আজিও আমি চেষ্টা কৰিছিলোঁ, ৰাতিপুৱাৰ পৰা নিয়া নাই। তো আমি আমাৰ দায়িত্ব আমি কৰিব লাগিব যে আমি এই পোৱালিটো এতিয়া আমাৰ অফিচলৈকে লৈ যাম, লৈ যাই সেইটো আমাৰ মানাহ নেশ্যনেল পাৰ্কত আমাৰ হেৰি আছে, ডক্টৰ আছে, ডক্টৰ আহিব, ডক্টৰ চাব, চাই তাক কৰিব আৰু। অতি পৰিতাপ্ত কথা যে আপোনালোকৰ এই সময়ত হাতীটো উঠোৱাৰ পিছতো গাড়ীখনে একে নিম্নখানৰ গাড়ী নহয়, গাড়ীখন কি হয়, আমাৰ ফৰেষ্টৰ গাড়ীটো জানে, ফৰেষ্টৰ গাড়ী য'তে ত'তে চলে আপোনাৰ। ভাল জেগাতো আমাৰতো ফৰেষ্টতে চলে গাড়ী, তো আপোনাৰ নতুন গাড়ী এখন দিলেও যদি ভিতৰত যায় 2 এদিন গাড়ীখন বেয়া হৈ থাকে তাৰমানে। তো এনেকুৱা নহয় যে গাড়ীখন আমাৰ বেয়া, গাড়ীখন ভালে। এইটো কেতিয়াবা আপোনাৰ কি হয়, দিন ৰাত গাড়ীখন চলি থাকে, তো বেয়া ৰাস্তাত চলে, কেতিয়াবা কি হয় কোৱাৰ প্ৰব্লেম হয়, পানী চানী লাগে, বেটাৰীৰ চাৰ্জ সেই নহয়, কিন্তু গাড়ীখনৰ কণ্ডিশ্যন ঠিকে আছে, গাড়ীবিলাক ঠিকে ভালে। সুবিধা মানে কি অলপ আমাৰ কষ্ট হয় আৰু গাড়ীখন যেতিয়া ষ্টাৰ্ট নহয় খেলাব লাগে সেইটোৱে, কিন্তু নতুন গাড়ী দিছে, বহুত দিছে, নতুন গাড়ী দিছে, কিন্তু আমাৰ এতিয়া নতুন গাড়ী আপোনাৰ বলেৰো বা এনেকুৱা ধৰণৰ আমাৰ প্ৰয়োজন, আমাক এই কেম্পাৰ হ'লে বেছি ভাল হয়। তো সেইটো কাৰণে আৰু দিব, চৰকাৰে গাড়ী দি আছে, আগৰ ধৰণৰ গাড়ী এতিয়া আমাৰ আৰু ইয়াত আহিব, মৰেঞ্জতো গাড়ী আহিব, আছে গাড়ী 2-3খন গাড়ী আছে, মানে জিপচি আছে, কিন্তু ধৰক আমাৰ কিছুমান হাতীৰ এই কেম্পাৰখন অলপ কিছুদিন হ'ল আৰু সেইটোৱে। তো যিহেতু পোৱালিটো কেম্পাৰত উঠাব লাগিব, জিপচিটো হাতীৰ পোৱালিটো নাযায়, তো সেইটো কাৰণে কেম্পাৰখনে পঠাই দিছিলোঁ, অলপ সেই খেলাব লাগে সেইটো।